আপোনালোকৰ ভালনে? আৰু আপোনালোকক দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু দুৰ্গা মাই যাতে সকলোকে মনৰ কামনা পূৰ কৰক। আৰু আজি পূজাৰ ষষ্ঠী দিন হয় আৰু মই এতিয়া ওলাইছোঁ তিনিচুকীয়ালৈ বিশেষ কাৰণত ওলাইছোঁ আৰু গৈছোঁ যেতিয়া অলপ পূজা মণ্ডপো চাই আহিম বুলি ভাবিছোঁ, লগতে আপোনালোককো দেখুৱাম। তেন্তে ব'লক, লেটছ গো। আমি এতিয়া গৈ আছোঁ, কিন্তু হঠাতে পটকতে বৰষুণ জাকে দিলে। এবাৰ পূজা বতৰ এনেও বৰষুণে দিব বুলিয়ে নিউজত কৈছিলে। যি কি নহয়, আমিতো তেনেকৈ পূজা চাম। হেল্ল' গাইজ, এতিয়া আমাৰ কাম হৈ গ'ল বজাৰত, এতিয়া আমি ওলাবলৈ লৈছোঁ। আৰু মই যোনটো কামত আহিছিলোঁ সেই কামটোতে বহুত টাইম লাগি গ'ল, সেইকাৰণে আধা দিনটো গুচিয়ে গ'ল ইয়াতে। এতিয়া বাজিছে 3টা বাজিছেই, সোনকালে ঘৰো যাব লাগে। মই যিমানটো পাওঁ সিমানটো দেখুৱাম আপোনালোকক। যদি মই কিবা ভুলকৈ কৈ পাইছোঁ তাৰ বাবে ক্ষমা কৰি দিব। আৰু আজি বতৰটো ইমান ডাৱৰীয়া কৰিছে, ৰাতিপুৱা আমাৰ এতিয়াহে মুকলি কৰিছে। এটা ক্ষেত্ৰত ভালেই হ'ল, চাব পাৰিম এতিয়া যা। আৰু মই আপোনালোকৰ দুলীয়াজানতো ভিডিঅ' দেখাম, দুলীয়াজানতো কেনেকুৱা পাতে পূজা। যোনকেইখন আছে সেইকেইখন দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভাল পায় চাব, নেক্সট ব্লগত আহিব। চাওক পূজা বুলি কিমান যে ভিৰ হৈছে। আৰু এইখনো এখন আমি গাড়ীৰ পৰাই চালোঁ দুখনমান। চাওকচোন ইমান ধুনীয়া বনাইছে। এখন পূজা মণ্ডপ এখন, কিন্তু এতিয়া হেৰি হৈ আছে, আজি ষষ্ঠী দিন হয় ন, সেইকাৰণে এতিয়ালৈকে খোলা নাই দেৱী। ইমান ধুনীয়া লাগিছে। ৰাতি বেছি ভাল লাগিব, এতিয়াতো বনাই আছে তাহাঁতি। এই পূজা মণ্ডপটো বনোৱা কেইজন কলকাতাৰ পৰা আহিছে বুলি কৈছিলে, তাত কাম কৰি থকা মানুহখিনিয়ে। আৰু ইমান ধুনীয়াকৈ বনাইছে নহয়। এতিয়া আন এখন পূজা মণ্ডপ দেখুৱাম, ব'লক আপোনালোকক। আজি ভিতৰত সোমাব দিয়া নাই, চাওকচোন ইমান ধুনীয়া লাগিছে। বাহিৰৰ পৰাই চাবলগীয়া হৈছে। এইটো বহুত ধুনীয়াকৈ বনাইছে। মই যিমান পাৰোঁ ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু মই আজি দুৰ্গা পূজাৰ ষষ্ঠী দিনত আহিলোঁ কাৰণে এতিয়ালৈকে মণ্ডপবিলাক তৈয়াৰ হোৱা নাছিলে, ঠিক কৰি আছিলে চব, সেইকাৰণে আমাকো ভিতৰত সোমাবলৈ দিয়া নাছিলে। যি কি নহওক, মোৰ তিনিচুকীয়াত কাম আছিলে কাৰণে লগতে পূজা মণ্ডপো চাই ল'লোঁ। আকৌ পিছত অহা নহ'বও পাৰে, সেইবাবে এতিয়া এনেকৈ চাই ল'লোঁ, লগতে আপোনালোককো দেখুৱালোঁ। আপোনালোকো চাবলৈ আহিব পাৰে। তিনিচুকীয়া ইমানকেইটা পূজা মণ্ডপ দেখুওৱা হ'ল। আজিলৈ ব্লগটো ইমানেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।